নমস্কাৰ বন্ধুসকল, ইডুডিট চেচামলৈ আপোনালোক সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ ভিডিঅ'টোত আমি পৰিৱেশ বিজ্ঞানৰ ওপৰত কেইটামান প্ৰশ্ন আলোচনা কৰিম। গতিকে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্ন, সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মি বায়ুমণ্ডলৰ কোনটো স্তৰত শোষণ হয়? আৰু এই প্ৰশ্নটোৰ বিকল্পসমূহ এনেধৰণৰ: ক ট্ৰপ'স্ফেয়াৰ, খ ষ্ট্ৰেট'স্ফেয়াৰ, গ মেছ'স্ফেয়াৰ, খ থাৰ্মস্ফেয়াৰ। আৰু শুদ্ধ উত্তৰ হ'ব খ ষ্ট্ৰেট'স্ফেয়াৰ। পৰৱৰ্তী প্ৰশ্ন, প্ৰথম ধৰিত্ৰী দিৱস কেতিয়া পালন কৰা হৈছিল? বিকল্পসমূহ হ'ল ক 1972 চনত, খ 1970 চনত, গ 1965 চনত, খ 1967 চনত। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব খ 1970 চনত। পৰৱৰ্তী প্ৰশ্ন, শিলৰ পৰা মাটিৰ সৃষ্টি হোৱা প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়? বিকল্পসমূহ হ'ল ক খণ্ডন, খ বিচূৰ্ণী ভৱন, গ ক্ষয়ী ভৱন, খ ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰ হ'ব খ বিচূৰ্ণী ভৱন। পৰৱৰ্তী প্ৰশ্ন, বায়ুমণ্ডলৰ কোনটো স্তৰে ৰেডিঅ' তৰংগ বহন কৰে? বিকল্পসমূহ হ'ল ক মেছ'স্ফেয়াৰ, খ ষ্ট্ৰেট'স্ফেয়াৰ, গ ট্ৰপ'স্ফেয়াৰ, খ থাৰ্মস্ফেয়াৰ। আৰু শুদ্ধ উত্তৰ হ'ব খ থাৰ্মস্ফেয়াৰ। থাৰ্মস্ফেয়াৰৰ দুটা ভাগ আছে, এটা আয়নস্ফেয়াৰ আৰু আনটোক এক্স'স্ফেয়াৰ বুলি কোৱা হয়। আৰু ইয়াৰ আয়নস্ফেয়াৰত ৰেডিঅ' তৰংগ বহন হয়। পৰৱৰ্তী প্ৰশ্ন, আমাৰ দেশৰ মুখ্য বতৰ বিজ্ঞান কেন্দ্ৰটো ক'ত আছে? বিকল্পসমূহ হ'ল ক পুনে, খ বাংগালোৰ, গ নতুন দিল্লী, খ ভূপাল। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব ক পুনে। পৰৱৰ্তী প্ৰশ্ন, উত্তৰ ভাৰতত বলা বতাহ লু তলৰ কোনটো প্ৰকাৰৰ? বিকল্পসমূহ হ'ল ক নিয়ত বতাহ, খ মৌচুমী বতাহ, গ সাময়িক বতাহ, খ স্থানীয় বতাহ। আৰু শুদ্ধ উত্তৰ হ'ব স্থানীয় বতাহ। পৰৱৰ্তী প্ৰশ্ন, বিশ্ব এইডছ দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ বিকল্পসমূহ হ'ল ক 1 মাৰ্চ, খ 2 এপ্ৰিল, গ 3 নৱেম্বৰ, খ 1 ডিচেম্বৰ। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব খ 1 ডিচেম্বৰ। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ, পেটা মানে কি? ইয়াৰ বিকল্পসমূহ হ'ল ক পিপল ফৰ দ্য এনভাইৰনমেণ্টেল ট্ৰিটমেণ্ট অফ এনিমেলছ, খ পিপল ফৰ দ্য ইক'লজিকেল ট্ৰিটমেণ্ট অফ এনিমেলছ, গ পিপল ফৰ দ্য ইথিকেল ট্ৰিটমেণ্ট অফ এনিমেলছ, খ পিপল ফৰ দ্য এডুকেশ্যনেল ট্ৰিটমেণ্ট অফ এনিমেলছ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ পিপল ফৰ দ্য ইথিকেল ট্ৰিটমেণ্ট অফ এনিমেলছ। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ, ভাৰতত কিমান চনত জৈৱ বৈচিত্ৰ্য আইনখন গৃহীত হৈছিল? বিকল্পসমূহ হ'ল ক 1974 চন, খ 1981 চন, গ 2002 চন, খ 2010 চন। আৰু শুদ্ধ উত্তৰ হ'ব গ 2002 চন। পৰৱৰ্তী প্ৰশ্ন, ভাৰতবৰ্ষত কিমান চনৰ পৰা হস্তি প্ৰকল্প আৰম্ভ কৰা হৈছিল? বিকল্পসমূহ হ'ল ক 1990 চন, খ 1991 চন, গ 1992 চন, খ 1995 চন। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব গ 1992 চন। ইয়াৰ পিছৰ প্ৰশ্ন, ভাৰতৰ প্ৰথমখন সংৰক্ষিত জৈৱমণ্ডলৰ নাম কি? বিকল্পসমূহ হ'ল ক কাজিৰঙা, খ নীলগিৰি, গ কানহা, খ কৰবেট। আৰু শুদ্ধ উত্তৰ হ'ব খ নীলগিৰি। পৰৱৰ্তী প্ৰশ্ন, ইক'লজি শব্দটো কোন ভাষাৰ পৰা আহিছে? বিকল্পসমূহ হ'ল ক ফৰাচী, খ লেটিন, গ গ্ৰীক, খ জাৰ্মান। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব গ গ্ৰীক। পৰৱৰ্তী প্ৰশ্ন, কোলাহলৰ পৰিমাণ জোখা এককটোৰ নাম কি? বিকল্পসমূহ হ'ল ক ৰিখটাৰ, খ ডেচিবেল, গ পাস্কেল, খ ৱাট। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব খ
খ ডেচিবেল। পৰৱৰ্তী প্ৰশ্ন, পৰিস্থিতিতন্ত্ৰ এটাৰ শক্তিৰ মূল উৎস কি? বিকল্পসমূহ হ'ল ক সূৰ্য, খ পৃথিৱী, গ বতাহ, খ আটাইকেইটা। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব ক সূৰ্য। পৰৱৰ্তী প্ৰশ্ন, মানৱ অধিকাৰ সম্পৰ্কীয় বিশ্ব ঘোষণাপত্ৰ কোন চনত ঘোষিত হৈছিল? বিকল্পসমূহ হ'ল ক 1948 চন, খ 1952 চন, গ 1957 চন, খ 1960 চন। আৰু শুদ্ধ উত্তৰ হ'ব ক 1948 চন। পৰৱৰ্তী প্ৰশ্ন, ইক'ছিষ্টেম শব্দটো প্ৰথমে কোনে ব্যৱহাৰ কৰিছিল? বিকল্পসমূহ হ'ল ক হেকেল, খ আইনষ্টাইন, গ টেনছলে, খ ৰুছো। আৰু শুদ্ধ উত্তৰ হ'ব গ টেনছলে। ইয়াৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। আয়ডিনৰ অভাৱত কি ৰোগ হয়? বিকল্পসমূহ হ'ল ক পয়া লগা, খ গৰল, গ কুকুৰিকণা, খ বেৰি বেৰি। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব খ গৰল। পৰৱৰ্তী প্ৰশ্ন, পয়া লগা বা ৰিকেটছ বেমাৰ কিহৰ অভাৱত হয়? বিকল্পসমূহ হ'ল ক ভিটামিন এ, খ ভিটামিন ডি, গ ভিটামিন চি, খ ভিটামিন বি। আৰু শুদ্ধ উত্তৰ হ'ব খ ভিটামিন ডি। পৰৱৰ্তী প্ৰশ্ন, কাৰ্বহাইড্ৰেট আৰু প্ৰটিনত থকা সাধাৰণ উপাদানটো কি? বিকল্পসমূহ হ'ল ক ক্লৰিন, খ নাইট্ৰজেন, গ ছালফাৰ, খ কাৰ্বন। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব খ কাৰ্বন। আজিৰ ভিডিঅ'টোৰ শেষৰ প্ৰশ্ন, খেতি পথাৰৰ পৰা নিৰ্গত হোৱা কোনটো গেছে গোলকীয় উষ্ণতা বৃদ্ধি কৰে? বিকল্পসমূহ হ'ল ক মিথেন, খ ক্লৰিন, গ কাৰ্বন ডাই অক্সাইড, খ নাইট্ৰজেন। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব ক মিথেন। আজিলৈ ইমানেই। আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু আমাৰ চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু ভিডিঅ'সমূহ লাইক কৰিব। ধন্যবাদ।